গাভৰুসকলে বিহুৱা ডেকাসকলক চাকচনি মাৰি দিবৰ কাৰণে আহিছে। আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছো। চাকচনি মাৰি কিন্তু ডেকাসকলৰ হাতে হাতে নিদিয়ে। এয়াই আচলতে মৰাণ জনগোষ্ঠীৰ কিছু পৰম্পৰা, ঐতিহাসিক। এয়াই হৈছে কাকপথাৰ ৰাতি বিহু। আজি কাকপথাৰৰ পৰা আপোনালোকক এই ভিডিঅ'টো আগবঢ়াই দিছো। যোৰহাটৰ পৰা কেনেকুৱা লাগিছে ৰাতি বিহু চাই? প্ৰায় 1000তকৈ অধিক নাচনী, বিহুৱা ডেকা, কি ধুনীয়া পৰিৱেশ। ভিডিঅ'টো ভাল লাগিলে বহুজনে জানিব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব। বাইদেউ ক'ৰ পৰা আহিছে? শদিয়া। আপুনি ক'ৰ পৰা আহিছে? শদিয়াৰ পৰা আহিছে। কেনেকুৱা লাগিছে চাই? ভাল লাগিছে। আপুনি ক'ৰ পৰা আহিছে? যোৰহাটৰ পৰা। কেনেকুৱা লাগিছে চাই ৰাতি বিহু? ভাল লাগিছে। জ্ঞানী মোহন বাইদেউ আৰু চিলাই চিনেমাখনৰ মুখ্য অভিনেত্ৰী কৰিছিলে। কেনেকুৱা অনুভৱ ৰাতি বিহু চাই? কেনেকুৱা লাগিছে আজি এই ধুনীয়া অনুষ্ঠানটি? প্ৰথমতে ৰাতি বিহুলৈ মোৰ নিমন্ত্ৰণ কৰাৰ বাবে মোক ইয়াত থাকিবলৈ উপস্থিত হ'বলৈ যিটো সুযোগ মই পাইছোঁ, নিজকে বহুত ভাগ্যৱান আৰু ভাগ্যৱান কৰিছোঁ। আৰু এইফালে মোৰ ওচৰতে আছে আজি এই ৰাতি বিহুখন মূল উদ্যোক্তা সমিতি তথা কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ সভাপতি ভাইটি ৰাজীৱ বৰাণ। কি ক'ব? কিমান হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে চাবৰ কাৰণে, হাজাৰ হাজাৰ নাচনী বিহু গাবৰ কাৰণে আহিছে, ডেকাসকল আহিছে। নিশ্চিতভাৱে এটা জাতি যদি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়া হয়, তেতিয়া নিশ্চয়কৈ জনগোষ্ঠীটোৰ নিজৰ কৃষ্টি সাংস্কৃতিক পৰম্পৰা নিশ্চয়কৈ জৰুৰী, অতিকৈ প্ৰয়োজন আছে। ঠিক তেনেদৰে মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, অসম মৰাণ সভা, মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ উদ্যোগত ৫৫ বাৰ্ষিক কাকপথাৰ ৰাতি বিহু আয়োজন কৰা হৈছে। আৰু ইয়াত আচলতে হাজাৰ হাজাৰ নাচনীয়ে বিভিন্ন গাঁৱৰ পৰা আহিছে, বিভিন্ন গাঁৱৰ পৰা ডেকাসকল আহিছে, দৰ্শকসকল আহিছে। আচলতে কাকপথাৰ আজি ৰাজহুৱা খেলপথাৰত লোকে ৰোকালৈ নো এটা পৰিৱেশ সৃষ্টি হৈছে। আচলতে মৰাণ জনগোষ্ঠীৰ বহুতো কৃষ্টি সাংস্কৃতি আছে, তাৰ অন্যতম হৈছে ৰাতি বিহু। এই ৰাতি বিহু খুব পৰম্পৰা নীতি নীতিৰে কাকপথাৰ ৰাজহুৱা খেলপথাৰত আমি ৰাতি বিহু আয়োজন কৰিবলৈ চেষ্টা কৰিছো। আৰু আপোনালোকে দেখিবলৈ পাইছে হাজাৰ হাজাৰ দৰ্শকে ইতিমধ্যে কাকপথাৰ ৰাতি বিহু পদাৰ্পণ কৰিছে।